शंकरदेव डांगर गुरु नहीं डांगर गुरु ना होय শংকৰদেৱ কোনো ডাঙৰ পণ্ডিত নহয় शंकरदेव डांगर गुरु ना होय কীৰ্তন নামঘোষাত একো ভাল কথা নাই নামঘৰত মূৰ্খ মানুহেহে জ্বলাই মিঠাতেলৰ চাকি অসমৰ ভূমিতে অসমীয়াৰ সন্মুখতে জগত গুৰুজনাক চৰম অপমান কৰি গল এইজনা ৰামদেৱৰ পাবত গজা শিষ্যই দৰং জিলাৰ ভেৰুৱাত এই যোগ শিবিৰত পতঞ্জলি যোগপীঠৰ উত্তৰ পূব ভাৰতৰ যোগ নিৰীক্ষক সত্যনাথ বাৰালৰ এই বিতৰ্কিত মন্তব্য এই মন্তব্যৰ লগে লগে বাৰালক উভতি ধৰিলে একাংশ লোকে সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতিৰ দিনাখন আমাৰ সামৰণি দিন হয় তেখেতে ভালেকেইটাও কটু মন্তব্য কৰিছিলে গুৰুজনাৰ বিষয়ে প্ৰথমতে তেখেতে কৈছিলে যে শংকৰদেৱ কোনো পণ্ডিত নহয় এক নম্বৰ কথা আৰু দ্বিতীয়তে কৈছে যে অসমৰ মানুহে তেলৰ চাকি যে জ্বলায় এইটো ক্ষীৰ মূল্য নুবুজাৰ কাৰণে জ্বলায় আৰু সেইটো কাৰণে অসমৰ মানুহক মই মূৰ্খ বুলিয়ে ক'ব খোজো তাৰ মাজতে সুযোগ বুজি পলায়ন কৰিবলৈ বাধ্য হল সত্যনাথ বাৰাল এই ঘটনাৰ পিছতে সত্যনাথ বাৰালক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে স্থানীয় লোকে হৰিদ্বাৰৰ পৰা অহা যিজন যোগগুৰু তেখেতে শংকৰদেৱ মহাপুৰুষ শংকৰদেৱৰ বিৰুদ্ধে যিখিনি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল এই প্ৰকাশ কৰা মন্তব্যত আমি তেখেতক তৎকালীনভাৱে নিস্বাৰ্থভাৱে 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী জনাইছো দুনিয়া আঞ্চলিক ছাত্ৰ সন্থাই আৰু লগে লগে তেওঁ আজি 24 ঘণ্টাৰ ভিতৰত অসম ত্যাগ কৰিব লাগিব 24 ছেপ্টেম্বৰতে ৰাজহুৱাকৈ গুৰুজনাক এনেদৰে অপমান কৰি গল সত্যনাথ বাৰালে शंकरदेव डांगर गुरु नहीं डांगर गुरु ना होय কিন্তু নিজৰ ভুল স্বীকাৰ নকৰিলে এইজন ভণ্ড যোগীয়ে বিপৰীতে সত্যনাথ বাৰালৰ অভিযোগ একাংশ লোকে তেওঁৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰিছে मैं बार बार बोल रहा हूँ उसमें देखो असमीज में बोला था कि शंकरदेव डांगर गुरु ना होय यानी कोई कथा उसके बाद हिंदी आ गया था मेरा तो ये जो असमीज भाषा है उसको उन्होंने पकड़ लिया मैं समझ गया था तो असमीज में बोल गया कि शंकरदेव डांगर गुरु नहीं डांगर गुरु ना होय ये बोल गया और उसके बाद वर्ड नहीं आ रहा था तो मैं हिंदी बोल दिया इसको वो लोग पकड़ लिया और इधर के हिंदी का पकड़ा ही नहीं প্ৰশ্ন হৈছে যোগ শিক্ষাৰ নামত সত্যনাথৰ দৰে চালানী যোগীয়ে শংকৰদেৱ আৰু মাধৱদেৱৰ বিৰুদ্ধে আৰম্ভ কৰিছে নেকি কৌশলী প্ৰচাৰ शंकरदेव डांगर गुरु नहीं डांगर गुरु ना होय বিতৰ্কৰ জৰিয়তে হিন্দুত্ববাদী সংগঠনৰ প্ৰচাৰৰ বিপৰীতে গুৰু দুজনাক বৌদ্ধিকভাৱে হত্যাৰ ষড়যন্ত্ৰ চলিছে নেকি মঙলদৈৰ পৰা কেমেৰা পাৰ্চন ৰমেশৰ সৈতে নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট